কবিতাৰ শিৰোনাম প্ৰেম এডাল জ্বলাই লোৱা চিগাৰেট। প্ৰেম কি যে এটা মৰম লগা চুটি মধুৰ শব্দ। এই প্ৰেম মোৰ জীৱনলৈ আহিছিল জানা, যদিও এডাল জ্বলাই লোৱা চিগাৰেট সদৃশ আছিল। প্ৰেমে হেনো মানুহক মৰমৰ সদাগৰ মোকো কৰিছিল জানা, যদিও ই চিগাৰেটত থোৱা সদৃশ মৰমৰ ভিতৰত সোমাইছিল আৰু দেশৰ বিভিন্ন অংশত আক্ৰমণ চলাইছিল আৰু পিছত প্ৰতাৰণা হৈ ওলাই গৈছিল। প্ৰেমে হেনো মানুহক চেক বুজি কন্দুৱাই থৈছে, মোকো কন্দুৱাইছে জানা, সেই অভিশপ্ত মৰমৰ আক্ৰমণত বলি হোৱা অংগ। প্ৰেমে হেনো মানুহক জীয়াই থকাৰ প্ৰেৰণা মোকো দিছিল জানা, কিন্তু জীয়াই থকা নহয়, মৃত্যু। প্ৰেমে হেনো মানুহক বহু কথাই শিকায়, মোকো শিকাইছিল জানা, প্ৰেম মানে হেনো বিবাহ নহয়, ই এখন কেতিয়াও নহয় যেন এডাল জ্বলাই লোৱা চিগাৰেট। থোৱা ৰূপী মৰমবোৰ বেছিকৈ সেৱন কৰিলেও হয় নেকি, নকৰিলেও থাকে নুমাই, পাছত ভাবিবলৈ যে নাথাকে সময়।